শিৰোনাম পুখুৰী, কবি মহিম বৰা, আবৃত্তিকাৰ ৰাজকমল কলিতা। শেষ জাক বৰষুণ এইমাত্ৰ শেষ হৈ গ'ল। এতিয়া আবেলি স্নিগ্ধ দেশ বননিত চিটিকি জ্বলিল নীলা সেউজীয়া ফুলজাৰি, উজ্জ্বল শ্যামল। বন্ধ হল মাদলৰ হাত, চাওতালি নাচনৰ জাক, হাঁহি হাঁহি চিটিকি পৰিল পুখুৰীৰ চাৰিওপাৰত, শ্যামল উজ্জ্বল। মুগ্ধ মোৰ ভৰি, বিস্তীৰ্ণ সন্মুখ জুৰি পাৰে পাৰে ভৰি ৰল চপ চপ এটি পুখুৰী। পলৰীয়া এচেৰেঙা ৰদৰ ভৰত দেহাতল বল, স্থিতিৰ মুক্তিৰ সীমা তলমল, চপ চপ পাৰ ভঙা এটি পুখুৰী। অলস মন্থৰ দেহ, অশান্ত উদ্বেল প্ৰাণ, প্ৰতীক্ষা বিহ্বল জীৱনৰ স্তৰে স্তৰে পোৰা কয়লাৰ ঘাট। নতুন মৃত্যুৰ গোন্ধ প্ৰতি উশাহত কোন এক অভিশপ্ত চাম্বৰ গৰ্ভেৰে গৰ্ভৱতী পৃথিৱী আমাৰ। সেয়েহে বেকুল আমি, বাট চাই তোমাৰ উত্তৰ, চিকুণ শ্যামল এটি তোমাৰ উত্তৰ।